হাই গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আৰু আশা কৰোঁ সকলো ভালে আৰু বিহুৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ। তো ফাইনেলি গাইজ ইফালে মানে বিহুৰ কাৰণে পূৰা আয়োজন কৰি আছে অনামিকাই আৰু এইবিলাক পূৰা। তো গাইজ এই চাওক, আমাৰ অনামিকাই মানে পূৰা পিঠা খুৱাব। এই পিঠা কাৰণে পূৰা গুড়া খুন্দি আছে। পাৰছা না অনা? হেল্ল' হা পাৰছে নেকি? আৰু বিটিয়ে এইফালে চাই আছে। নিজে কাম নোহোৱা মানে আমাৰ বিবিৰ কাম নাই, খুন্দবা নৰে। তো গাইজ আমাৰ বিবি দিচোন, বিবি একবাৰ দি পাৰে আৰু চাওঁ। চাওক আমাৰ বিবি মানে একবাৰ চাইছে। এয়া পাৰছা না বিবি? হা সেনেকৈ দিলে দেখোন কালিও নহ'ব পায়। এই চাওক আমাৰ বিবি মানে ৰাইট চাইডে পাৰে নাই, লেফ্ট চাইডে লৈছে। আৰু এইফালে মায়েৰে হাঁহি আছে। দি মানুহ এয়া চাওক, বেবী আৰু তাৰ মা দুইজনে বনাই আছে। হয় না? বেবী শিকি আছে মা? আমাৰ বেবী মানে শিকি আছে আৰু এটা এটাকৈ মানে জানিব লাগিব। সেইকাৰণে মানে মাজে মাজে এনেকুৱা কৰি থাকিলে সোনকালে জানিব। আৰু হৈ গ'ল। হাই গাইজ, আমি এতিয়া যাই আছোঁ মানে ভেলাঘৰ বনোৱাত, আৰু গাঁৱতে ভেলাঘৰ বনাইছে। সেইকাৰণে বেবী আৰু মই এতিয়া যাইছোঁ না বেবী। আৰু এইটো হ'ল আমাৰ ওচৰৰে মন্দিৰ, এইটো বুঢ়া গোঁসাই বুলি কওঁ আমি। বহুত সৰুৰ পৰা মানে বুঢ়া গোঁসাই কওঁ, শিৱ মন্দিৰ হয়। এতিয়া আমি আপোনালোক দেখুৱাই আছোঁ ভেলাঘৰৰ কেনেকৈ বনাইছে ফাগুন মাহত। আৰু এইটো হ'ল ৱাটাৰ চাপ্লাই। এইটো আৰু গাইজ এয়া চাওক, মানে এয়া পাৰ্ক। এয়া মানে বহুত ধুনীয়া লাগিছে, বনাই আছে। আৰু কাই বনাই আছে আপোনালোক দেখুৱাই আছোঁ। এয়া হ'ল ভেলাঘৰ, এইটো হ'ল ভেলাঘৰ। আৰু মানে ইফালে ইফালে বনাই আছে, চাই আছোঁ ক'ত ক'ত কি বনাই আছে। বেবী কেনেকুৱা লাগছে? ভাল লাগছে না? আৰু বেবী লাজ কৰি আছে। আৰু এয়া পুৰা ডেক'ৰেশ্যনৰ মেইন মাষ্টাৰ মাইণ্ড পচন্দ, পুৰা মানে কামত ব্যস্ত হৈ আছে। কালি খানা খাব। আৰু গাইজ আহি পালোঁ। মানে বিবি কেনে লাগিল চাই? ভাল লাগছে না? মানে ভালে লাগছে, কাৰণ যি গতিকে ইমান ট্ৰেইনিং নাই, তথাপিও তাৰ মাজেদি বনাইছে। মানে বেছি দুইজন মানুহে বনাইছে, ওচৰৰ ঘৰৰ কাষৰে হয়। সেইকাৰণে মানে ইমান বেয়া লগা নাই, ভালে লাগিছে। আৰু যদি এনেকুৱা বনাই থাকে ভালে লাগিব। তো ফাইনেলি এতিয়া আহি পেলাই আমি কৈ মাৰি, আৰু এতিয়া আমাৰ মনে চিজ খাই আছে। চিজ খাইছে মা? হয় এতিয়া খাই ন? বেদিছা বেদিছা হয়নে নহয়? হয়। আৰু গাইজ আমাৰ অনামিকে মানে গাহৰি পুহিব, সেইকাৰণে কৈ মাৰি আহিলোঁ। এইজনী গাহৰি পুহিব, গাহৰি পোহাৰ মানে বহুত জস্তাৰ। ৰবনু কি খাই আছা নো? চিপছ খাই আছা? গাইজ ইফালে আমাৰ অনামিকাই চাহ খাই আছে এয়া কাৰীৰ লগত। আৰু ইফালে পুৰা চাওক, কাপোৰে কাপোৰ, মানে
কেঁচুৱা খেদাই আছে আমাৰ মাহঁতে বিহুৰ কাৰণে। এইবিলাক কাপোৰ একদম জাগা নোহোৱা হৈ গৈছে কাপোৰৰ কাৰণে। এয়া মেঘালী পুৰা কামত ব্যস্ত, মানে কাপোৰ ধোৱাত। আৰু চাহ খোৱাৰ পিছত ইফালে কিবা কাম কৰি আছে, কাম মানে শাক পাচলি মানে কুটি আছে। এয়া পুৰা শাক পাচলি কটাত ব্যস্ত। আৰু ইফালে মানে মাছ বাছি আছে। চাওক বেবী আমাৰ বগৰী গাড়ী আছে, বগৰী। এয়া হ'ব দে এইবাৰ হৈছে বাৰে বাৰে কৰিলে পৰবি।